আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন ডায়মণ্ড ডিজাইনৰ বেগ। ইয়াত মই ইউজ কৰিছোঁ বগা আৰু গল্ডেন কালাৰ ৱায়াৰ, আৰু মই ইয়াত লক ছিষ্টেমো লগাইছোঁ। এয়া চাওক। এতিয়া গল্ডেন কালাৰটো জুখি ল'ম। 10 ফিটকৈ 10 বাৰ। 1 2 3 4 5 6 7 8 9 10। এয়া 10 ফিটকৈ 10 বাৰ জুখি ল'লোঁ। আৰু এতিয়া 10 ফিটকৈ 10 ফিট ৱাৰ কাটি ল'লোঁ। আৰু এইটো জোখতে গোটেইখিনি 10টা ৱাৰ একেটা জোখতে কাটি উলিয়াই ল'ম। চাওক, এনেকৈ একেটা ৱাৰডালো এটা ৱাৰৰ লগত এটা ৱাৰ জুখি কাটি ল'ম। বগা ৱাৰডাল 48ডাল ৱাৰ কাটিব লাগিব। এতিয়া ৱাৰখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া গল্ডেন কালাৰৰ ৱাৰ 10টা কাটিলোঁ আৰু হোৱাইট কালাৰৰ ৱাৰ 32টা কাটিলোঁ। এতিয়া দুটা ৱাৰ লৈ হোৱাইট কালাৰৰ দুটা ৱাৰ লৈ সমানে জুখি লৈ এতিয়া বেচিক নোট বনাবলৈ লৈছোঁ। চাওক, এতিয়া সমানে দুটা ৱাৰ লৈ লৈছোঁ। এতিয়া দুটা ৱাৰ লৈ বেচিক নোট বনাম। আপোনালোকে চাই থাকিব কেনেকৈ বেচিক নোট বনায়। এইটো চাওক, এনেকৈ কৰিলোঁ। এইটো চাওক, আকৌ এবাৰ দেখাই দিছোঁ। এইটো ইয়াত ভৰালোঁ আৰু এতিয়া এইটো এনেকৈ কৰি এইটো চাওক, এয়া বেচিক নোট হৈ গ'ল। আকৌ এতিয়া বনোৱাৰ পিছত সমান হৈছেনে নাই এই দুইটা ৱাৰ লৈ এনেকৈ চাই ল'ম। এই দুইটা ৱাৰ সমান হৈছে। সমান নহ'লে আকৌ সমান কৰি ল'ব লাগিব। আকৌ সিটো ৱাৰ চাম। এয়া এটা ৱাৰ চুটি আৰু এটা ৱাৰ দীঘল হৈছে। এইটো এতিয়া সমানে মিলাব লাগিব। আগলৈ অলপ ঠেলি দিব লাগিব। ঠেলি দি এনেকৈ টানি লৈ আকৌ এতিয়া মিলাই চাম সমান হৈছেনে নাই। অকণমান বাকী আছে। আকৌ এতিয়া মিলাই ল'ম। এয়া সমান হৈছে, দেখিছেনে? আৰু এটা এয়া সমান হৈছেনে নাই চাই লৈছোঁ। সমান হৈছে। আৰু এতিয়া এই নোটটো ভালদৰে চাব লাগিব যাতে গোটেইকেইটা সমান হৈছেনে নাই। এয়া চাওক, আৰু এটা বেচিক নোট বনাই দেখাইছোঁ। এতিয়া সেইটোকো চাম সমান হৈছেনে নাই। এয়া সমান হৈছে। এয়া আৰু সিটো চাম সমান হৈছেনে নাই। এয়া অলপ চুটি দীঘল হৈছে। আমাৰ এতিয়া বেচিক নোট বনাই হৈ গ'ল। হোৱাইটটো 24ডাল, 7ডাল। এতিয়া আপোনালোকে চাই থাকিব। মই এতিয়া কেনেকৈ বনাই দেখাই গৈ থাকিম। এইটো গল্ডেন কালাৰ ৱাৰ এটা ল'লোঁ, বেচিক নোট এটা ল'লোঁ আৰু এই হোৱাইট কালাৰ এটা ল'লোঁ। চাওক, ইয়াত এইটো এনেকৈ কৰি এনেকৈ দি ল'লোঁ। তাৰপিছত এইটো ওপৰলৈ উঠাই দিব লাগিব।
আৰু এইডাল ইয়াত এনেকৈ দিব লাগিব। এইটো এনেকৈ এইডাল এনেকৈ কৰি এতিয়া এইটো বান্ধি থৈ দিওঁ। প্ৰথম যোৰৰ পৰা আৰম্ভ হৈছিলে, এইটো বান্ধি থৈ দিওঁ। বান্ধি থৈ দিলে পিছত মনত ৰাখিবলৈ ভাল হয়। আকৌ এতিয়া বগা এটা লওঁ। ভালকৈ চাব। এয়া এনেকৈ ফ'ল্ড কৰি এইটো ইয়াত লগাই এইটো চাওক। আকৌ এবাৰ দেখাই দিছোঁ। এইটো এনেকৈ কৰি এইটো ইয়াত লগাই এইটো চাওক। এইটো এফালে সোমাই দিব লাগিব। আকৌ এইটো উল্টা ফালে ঘূৰাই এটা নোট বনাব লাগিব। তাৰপিছত আৰু এটা বনাই দেখাইছোঁ আপোনালোকক। একেবাৰে সহজ হয়। আপোনালোকে ভালকৈ মন কৰি চালেই বনাব পাৰিব। আপোনালোকেও একেবাৰে টান নহয়, বহুত সহজ হয়। 1 2 3 আৰু এটা নোট বনাম। এতিয়া উল্টা ফালে ঘূৰাই আৰু এটা বেছিক নোট বনাব লাগিব। বেছ তৈয়াৰ কৰিবলৈ এনেদৰে বনাই যাব লাগিব। ইয়াত চাওকচোন, 4টা গল্ডেন কালাৰ, 4টা হোৱাইট কালাৰ নোট বনাইছোঁ। 1 2 3 4। ইয়াত ডাবল গল্ডেন কালাৰৰ ৱাৰ একেলগে লৈ এটা বেছিক নোট তৈয়াৰ কৰিছোঁ। হোৱাইট কালাৰৰ যিমান ৱাৰ আছে গল্ডেন কালাৰৰ লগত একেলগে বনাই যাম। চাওক, গল্ডেন কালাৰ ৱাৰ লগত হোৱাইট কালাৰ ৱাৰটো বনাই গৈ আছোঁ।
বেচিক নোট বনালোঁ চাওক এতিয়া এইখিনিলৈকে হৈ গ'ল চাওক গোল্ডেন কালাৰৰ এইখিনি বান্ধি থৈ দিছিলোঁ চাইডে চাইডে বেগৰ শ্বেপটো দিবৰ কাৰণে আৰু এইখিনি ভি শ্বেপত মই গোল্ডেন কালাৰটো চাইডে চাইডে এৰি দিছোঁ এইখিনি ডাবল কালাৰ লৈ এটা বেগৰ শ্বেপ বনাবলৈ আৰম্ভ কৰিছোঁ চাওক বেগৰ শ্বেপটো দিবৰ কাৰণে কি কৰিব লাগিব ভালদৰে চাওকচোন এইটো হোৱাইট কালাৰ শ্বেপত এই চাইডত গোল্ডেন কালাৰৰ ডাবল দুটা ৱাৰ আছে এই ৱাৰ দুটা লৈ এই হোৱাইট কালাৰ লগত এই ডাবল গোল্ডেন কালাৰটো বনাই যাব লাগিব বেগৰ শ্বেপৰ কাৰণে এয়া চাওক ভালদৰে চাওক এইটো দুটা গোল্ডেন কালাৰ ৱাৰ এইটো এনেকৈ জাপি এই হোৱাইট কালাৰ ৱাৰ লগত এনেকৈ জইন কৰি শ্বেপটো দি যাব লাগিব এয়া চাওক এয়া ডাবল কালাৰ কৰিছোঁ আৰু এতিয়া নেক্সটটো কৰিম চাওক এই ডাবল কালাৰ ৱাৰ লগত এতিয়া হোৱাইট কালাৰ ৱাৰ লগত এই ডাবল গোল্ডেন কালাৰ ৱাৰটো জইন কৰিম এনেদৰে চাওক এয়া হোৱাইট কালাৰটো এনেকৈ লৈছোঁ এই ডাবল কালাৰ ৱাৰ দুটা জইন কৰি এনেকৈ কৰিম চাৰিওফালে এনেদৰে চাইডে চাইডে জইন কৰি মোৰ এতিয়া চাইডে চাইডে এতিয়া বনাই হৈ গৈছে এতিয়া চাওক গোটেইখিনি চাৰিওফালে হৈ গ'ল এইটো হৈ গৈছে এতিয়া এই গোল্ডেন কালাৰৰ যি ডাবল কালাৰ ৱাৰ আছিলে এই ডাবল কালাৰ ৱাৰটো ভিতৰ চাইডৰ ৱাৰটো কাটি ভিতৰ ফালে ইনচাৰ্ট কৰি দিব লাগিব এতিয়া চাওক বেগৰ শ্বেপটো দিবৰ কাৰণে ইয়াৰ দুটা ৱাৰ লৈছোঁ দুটা ৱাৰ লৈ এটা বেচ নোট তৈয়াৰ কৰিম বেচ নোট তৈয়াৰ কৰিছোঁ চাওক এতিয়া দুই চাইডে এটা এটা লাইন বনাইছোঁ চাওক এতিয়া 4টা ৱাৰ
লৈ এটা ডাঙৰ আমলা নোট বনাম। প্ৰথমটো এনেকৈ লৈছোঁ, প্ৰথম ৱাৰডাল, নেক্সটটো এনেকৈ লৈছোঁ, নেক্সটটো আৰু 3 নম্বৰ ৱাৰডাল, এনেকৈ লৈছোঁ আৰু 4 নম্বৰ ৱাৰডাল লৈ প্ৰথম ৱাৰটো ইয়াত উঠাই দিলোঁ, প্ৰথম ৱাৰটো 2 নম্বৰ ৱাৰটো ইয়াত এনেকৈ ভৰাই ধৰি ৰাখিলোঁ আৰু 3 নম্বৰ ৱাৰটো ইয়াতে দিলোঁ আৰু 4 নম্বৰ ৱাৰডাল চাওক। চাওক, ডাঙৰ আমলা নোট এটা বনাইছোঁ বেগৰ ডিজাইনৰ কাৰণে। এতিয়া 2 চাইডে আগৰ দৰে বেছিক নোট বনাই গৈ থাকিম। এইটো চাওক, মাজৰটো ডাঙৰ আমলা নোট এটা বনাইছোঁ, চাইডে চাইডে ভি শেপত গৈ আছে। এতিয়া গল্ডেন কালাৰ ৱাৰটো আকৌ হোৱাইট কালাৰ ৱাৰ লগত জইন কৰি ওপৰলৈ ভি শেপত বনাই গৈ থাকিম। চাওক, ভি শেপত বনাই গৈ আছোঁ। এটা ছাইড হৈ গ'ল আৰু এটা নেক্সট ছাইডটো বনাম একে ডিজাইনতে, একে এনেদৰে দীঘল ৱাৰখিনি অলপ অলপ কাটি লৈ ভিতৰ চাইডে ইনচৰ্ট কৰি যাব লাগিব। আপোনালোকে চাওক, সেইফালে ইনচৰ্ট কৰি প্ৰথমটো এৰি ছেকেণ্ডটোৰ পৰা 4-5ডাল মানলৈকে ইনচৰ্ট কৰি যাব লাগিব। এনেকৈ ইনচৰ্ট কৰি গৈ পূৰা টাইট কৰি টানি দিব লাগিব।
গোটেইখিনি এনেকৈ ইনচাৰ্ট কৰি যাব লাগিব। চাওক আৰু সিটো ছাইডৰটো সিটো ফালে দিব লাগিব, সিটো ছাইডৰটো সিটো ফালে দিব লাগিব, ইনচাৰ্ট কৰিব লাগিব, তেতিয়া দেখাটো ভাল হয় আৰু ধুনীয়াকৈ টাইট হৈ থাকে। এয়া মোৰ গোটেইখিনি ইনচাৰ্ট কৰি হৈ গ'ল।